খাই খাই মানে খোজ কাঢ়িব নোৱাৰা হৈছে অলপ বেগেনীয়া দেতা যি সোপাহে বান্ধি দিছে মই মানুহহে বেগেনীয়া কৈছো দেতা কঁকাল কেচ কেচাই গৈছে বোলো কন্দুৰা ডাঙৰকে মাত কন্দুৰা 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 এইটো কাম বল কন্দুৰা কন্দুৰা তই ইমানকে চিঞৰি থাকিলে নুশুনানে কথা নাই বতৰা নাই হাত নাই ঘূৰি নাই খালি কন্দুৰা 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 চিঞৰি চিঞৰি যে একেবাৰে এই বৰ ঘৰ সোমালাহি তোমালোক কোন দেশৰ মানুহে যদি মোৰ নাম নাজানা এনেকে কন্দুৰা কন্দুৰা বুলি টেটু ফালি মোক নামাতিবা দেই কিবা খং উঠিব মই কিবা তোমাৰ নামটোনো কি পিছে কথাই কথাই তই যে দেতা তই মই মাৰিছ মই কিবা তোৰ সৰু ভাই নেকি তোমাৰ নামটো কিনো তেনেকে সুধি ল'বা মোৰ নাম নাজানিলে তেনেদৰে কন্দুৰা কন্দুৰা বুলি দ্বিতীয় দিন নামাতিবা শুনা মোৰ নাম শ্ৰী শ্ৰী কান্তেশ্বৰ দৈ খোৱা আৰু ওৰফে লাডু খোৱা শ্ৰী শ্ৰী কান্তেশ্বৰ দৈ খোৱা কান্তেশ্বৰ দৈ খোৱা দৈ খোৱা ওৰফে লাডু বৰ ধুনীয়া নাম অকল খোৱা নাম খোৱা আজিৰ পৰা তেনেদৰে হেৰি নহয় হ'ব এই মহাৰাজ আছন নাই মহাৰাজ মহাৰাজ আছেন নাই মই নাজানিম অঁ কিন্তু এইটো সঠিক আজি যে কোনো কাৰণত মহাৰাজক কোনো ব্যক্তিয়ে দেখা কৰিব নোৱাৰে সেইটো একেবাৰে খাটা নাই নাই সেইবোৰ নকৰিবা হয় লাডু খোৱা সেইবোৰ নকৰিবা বহুত দূৰ কষ্ট কৰি আহিছোঁ মহাৰাজক লগ পাম বুলি গতিকে যেনে তেনে দেখা কৰি দিয়া দেই সেয়া যেতিয়া ইমান দূৰ বাট কৰি বা আহিছা তেতিয়া কিবা এটা হেষ্ট নেষ্ট কৰিব পাৰি পিছে সেই ভাড়াখনত কি আনিছা কোৱাচোন ভাড়াখনত কি আনিছা তোমাকনো কেলে মই সুধিছোহে আপোনাক কেইটামান নাৰিকলৰ লাও কেইটামান মুড়ি লাও চিৰা দৈ এনেকৈ কেইটামান লৈ আহিছোঁ মহাৰাজক ঘূৰিলে কেইটামান নাৰিকল এয়া অকণমান মুড়ি লাও বৰ লৰালৰিকে আহিব লগা হ'ল নহয় এই বুঢ়া হ'লো নহয় বুঢ়া মানে ৰোৱা সেই খোৱাৰ লগে লগে সৰকৈ পানী ওলাই আহিছে চাচোন বাৰু কেনেকুৱা বনাইছে এটা দিয়াচোন বাৰু দিয়া বেছি আনিবলৈ নহ'ল নহয় এটা দিয়া কেইটামানহে আনিছিলোঁ এটা দিয়া সৰু চাই খাই চাওঁ এবাৰ দিয়া খাই চাওঁ দিয়ে জানো
সৰু চাই হে দিয়া দিয়া এটা দিয়া খাই দিব 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 সৰু চাই বেটা দিয়া দিয়া এটা দিয়া আও না এনে বেলা বনাইছে দেই হোৰা দেখাত কিন্তু একদম গোলাপী গোলাপী হ'ব যেন লাগিছে বৰ মজা পগাইছে এতিয়া মহাৰাজক বৰ ধুনীয়া আছে আৰু এটা দিয়াচোন আৰু এটা দিয়া হ'ব মহাৰাজক দেখা পাবা হ'ব এটা দিয়া আৰু এটা দিয়া আৰু এটা দিয়া উপায় নাই মাত্ৰ এটা দিয়া হয়তো খুচিয়ে থাকিব যেন পাইছোঁ দেখা সৰু চাই দিয়া সৰু চাই এটা দিয়া এটা 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 দিয়া দিয়া আৰু নাই হ'ব হয় তোমালোক খন্তে ইয়াতে ৰোৱা মই হাউকে গৈ মহাৰাজক হাউকে অলপ পঠিয়াই দিম যোৱা 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 হয় দেউতা হয় হেৰণীয়া কন্দুৰা ঐ কন্দুৰা চাও ধাৰিকত দুখনমান লৈ আছোন আজি আমি নবহোৱে আপোনাৰ কেঁচুৱা খবৰ ল'বলৈ বুলি দৌৰি আহিছোঁ চাওক চাওক আশীৰ্বাদ কৰিব মোক পোনাকণ যাতে বৰ ধুনীয়া ল'ৰা দেই বৰ ধুনীয়া ৰাতি হয় দেউতাও বৰ ধুনীয়া আকৌ এবাৰ চাম যেন লাগে ধুনীয়া বৰ ধুনীয়া হয় দেউতা আশীৰ্বাদ কৰিছোঁ মংগল হ'ব ঈশ্বৰে মংগল কৰিব আমি আৰু নবহোৱে নবহে যদি চাওক বাৰু দেউতা মহাৰাজক এপাক দেখা পোৱা দেখা হ'লে পাই ভাল যোৱা আছিল মানে ভাল পালোহেঁতেন আপোনালোক খন্তেক অপেক্ষা কৰক মই মহাৰাজক খবৰ দিওঁগৈ ভাল ৰাণীয়ে অ' দেউতা বৰ ধুনীয়া অ' সেই মহাৰাজক কথা এটা মনে মনে সুধিবচোন কি কি ঔষধ খুৱাইনো এই বুঢ়াকালত এই ল'ৰাটো পালে পাৰিলেহে ভৱিষ্যত ঐ যি কি কথা মহাৰাজাৰ আগত কৈ নাথাকিবি মহাৰাজে তোক মোক বুজি পাইছতো পাইছোঁ হ'লেও তেখেতে জানে যেতিয়া কিজানি কিবা বুদ্ধি নকৈছোঁ নহয় তই একো নকবি তোক তোক এচেও মোক দুচেও তই তোমালোক আহিলা হয় পিছে থিয় ৰলা যে এই আমাৰ মানে দেৰিয়ে হৈছে তথাপিতো সেই আপোনাক দেখা কৰিম বুলি অকণমান ৰৈ আছিলোঁ ভাল কৰিলা নৱ